সংযুক্ত বড় গণমঞ্চ কি উদ্দেশ্যৰে আমি গঠন কৰিছিলোঁ এইটো মই অলপ কওঁ। আমি বড়োসকলে সংগ্ৰাম কৰিছিলোঁ এখন পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰিবৰ কাৰণে। বড়োফা উপেন্দ্ৰ ব্ৰহ্মৰ নেতৃত্বত সংকোচৰ পৰা শদিয়ালৈ আমি পৃথক বড়োলেণ্ড ৰাজ্য বিচাৰিছোঁ। এইটো সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰথম ৰাজনীতিক দাবী আছে। 1 নম্বৰ ৰাজনীতিক দাবী আছিল পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰা। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে সন্তোষ নদীৰ পৰা পশ্চিমৰ সন্তোষ নদী পূবলৈ আমাৰ শদিয়া এই এৰিয়াটো আমি পৃথক বড়োলেণ্ড বিচাৰিছোঁ। এইটো নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰথম অথবা 1 নম্বৰ দাবী আছিল ৰাজনীতিক দাবী। 2 নম্বৰ আমাৰ ৰাজনীতিক দাবী আছিল ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত থকা বড়োসকলৰ কাৰণে ট্ৰাইবেলসকলৰ কাৰণে আমি এখন নীলাচল অট'নমাছ অঞ্চল আমি বিচাৰিছিলোঁ। এইটো নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বিতীয় দাবী আছিল। তৃতীয় দাবী আমাৰ আছিল কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ বসবাস কৰা বড়োসকলৰ কাৰণে পাহাৰীয়া জনজাতি মৰ্যাদা প্ৰদান কৰা। এই 3টা ৰাজনীতিক দাবী লৈ আমি সংগ্ৰাম কৰিছিলোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বা নেতৃত্বত। মই জানো বহুত পুৰণা কৰ্মী ইয়াত মই লগ পাইছোঁ, দেখিছোঁ, সদায় লগ পাই আহিছোঁ। আমাৰ প্ৰফুল্ল কুমাৰ বড়ো ডাঙৰীয়া যেতিয়া বড়োফা উপেন্দ্ৰ ব্ৰহ্মৰ লগত মই প্ৰথম দক্ষিণ খণ্ডপুৰত আহিছিলোঁ তেতিয়া মই প্ৰফুল্ল কুমাৰ বড়ো ডাঙৰীয়া লগ পাইছিলোঁ। মোৰ মনত আছে এখন কাৰ্যকৰী মিটিং বা সভা দক্ষিণ খণ্ডপুৰত সেই তেতিয়া হৈছে। এইটো 1987 চনৰ 1987 চনত আমি জানুৱাৰী মাহত যেতিয়া আহিছে ইফ আই এম ৰং তাৰিখটো মনত নাই মোৰ। যিয়ে নহওক তেতিয়াৰ পৰা মই দাদাক লগ পাই আহিছোঁ, এতিয়াও আমাৰ লগত আছে। এই আমাৰ কাৰণে বহুত আনন্দৰ কথা। আমি আজি আপোনালোকৰ চাউথ কামৰূপত এজন গাৰ্জেন হিচাপে আমি মানি ল'ব লাগিব দাদা, কাৰণ আমি বহুত আগৰ পৰাই লগ পাই আহিছোঁ। আপোনালোকে জানো আজিতো দাদা মানে বহি থকা নাই, সদায় ওলাই আছে আমাৰ লগত। ভোট যুগ জিলাৰ সমস্যাবোৰ আমাৰ লগত, যিবোৰ মানে সমস্যা হৈছে জিলাৰ ভিতৰত আমাৰ লগত সদায় লগত থাকি এই সমস্যাৰ হকে আমি কথা পাতিছোঁ, সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ৰাস্তা বিচাৰিছোঁ। আৰু সেই তেতিয়াৰ পৰাই আমি যিহেতুকে একেলগে কাম কৰি আহিছোঁ, আমাৰ বিশ্বাস দাদাৰ ওপৰত অটুট আছে। যিয়ে নহওক বড়োসকলে সংগ্ৰামত জৰিয়তে আজিলৈকে 3টা চুক্তি কৰিলোঁ আমি। প্ৰথম চুক্তি কৰিছিলোঁ 1993 চনৰ 20 ফেব্ৰুৱাৰী DSC একৰ্ড 1993 চনৰ 20 ফেব্ৰুৱাৰী। ইয়াৰ পিছত আমি চুক্তি কৰিছিলোঁ বড়ো লিবাৰেশ্যন টাইগাৰ, ভাৰত চৰকাৰ, আসাম চৰকাৰ আমি উপনীত হ'ব পাৰিছিলোঁ। এই চুক্তি আছিল BTC চুক্তি 2003 চনৰ 10 ফেব্ৰুৱাৰী। কিন্তু এই দুখন চুক্তিৰ পিছত আমাৰ মাজত আমি বৰ
বিভিন্ন জিলাত বিভিন্ন জিলাত যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থা সংগ্ৰাম কৰিছিল এই সময়ত চুকে কোণে আমাৰ বড়ো ৰাইজ সংগ্ৰামত জপিয়াই পৰিছিল। বহুত মানুহে মৃত্যু সাৱটি ল'বলগীয়া হৈছিল, শ্বহীদ হৈছিল, পুলিচ মিলিটাৰী আৰ্মিৰ লগত। বহুত বেয়াকৈ মাৰ খাবলগীয়া হৈছিল, জেল কাটিবলগীয়া হৈছিল। আজিও কেছ শেষ হোৱা নাই, কেছ বিচাৰ এইবোৰ চলি আছে। আৰু বহুত বড়ো মহিলাই আসাম পুলিচৰ হাতত ৰেপ হ'বলগীয়া হৈছে। এইবোৰ দুখ লগা জীৱন বুৰঞ্জী, আমাৰ সংগ্ৰামৰ বুৰঞ্জী, এইবোৰ আমি পাহৰি যাব নোৱাৰিম। আৰু এইবোৰ দুখৰ জীৱন বুৰঞ্জী বা আমি যিবোৰ কাম কৰি আহিছিলোঁ সংগ্ৰামৰ নামত, আজিও আমাৰ মনত ধৰে। আৰু সেইটোৱে আমাক প্ৰেৰণা যোগায়। দেখিছিলোঁ BSc আৰু ব্ৰিটিছ চুক্তি, এই দুটা চুক্তিত আমাৰ আজিৰ দিনত আমি ব্ৰিটিছ বাহিৰ বুলি যিটো সম্বোধন কৰি থাকোঁ, উচ্চাৰণ কৰি থাকোঁ, 4খন জিলা সামৰি লৈ BSc আৰু ব্ৰিটিছ চুক্তি হৈ গৈছে। কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। আৰু অসমৰ বুকুত বহুত জিলা বাহিৰত থাকি গ'ল। সেইকাৰণে আমাৰ মাজত সময় আলাপ আলোচনা চলিছিল 2003 চনৰ পিছৰ পৰাই যে আমি বৰ পৃথক বদলে ৰাজ্য পাবলৈ আমিও আশা কৰিছিলোঁ, সপোন দেখিছিলোঁ যে বড়োলেণ্ডত আমিও আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ সপোন আছিল। কিন্তু এই সপোন বাস্তৱত আমি পাবলৈ সক্ষম নহ'লোঁ। সেইকাৰণে আমাৰ মাজত বিভিন্ন সময়ত বিভিন্ন জিলাৰ আমি ক'ব লাগিব আমাৰ গাম্বাৰু মছাৰী আজিৰ দিনত আমাৰ বড়ো কছাৰী কল্যাণ পৰিষদৰ অধ্যক্ষ, তেখেত আমি অনিল বসুমতাৰী, অমিয় কুমাৰ বসুমতাৰী, বহুত আমাৰ মাজত আৰু BLT XNFB বহুত নেতৃত্ব প্ৰদান কৰা প্ৰাক্তন কৰ্মীসকলে আমি মাজে গুৱাহাটীত গোট খাওঁ, কথা পাতোঁ যে আমি কি কৰাটো ভাল হ'ব। আমাৰতো যি সপোন এইটো বাস্তৱ নহ'ল, কিন্তু আমাৰ যি আশা আকাংক্ষা বা বড়োফা অভিনন্দনৰ যিটো বড়ো জাতি এখন বা এটা প্রাইভেট সোসাইটি গঠন করা বা মাস্টারেস গঠন করা, বৃহত্তর বড়ো জাতি গঠন করা যিটো সপোন, এইটো আমি দেখিলোঁ এইটো নহ'ল। সেইকাৰণে সময় আমাৰ মাজত আলাপ আলোচনাৰ মাজত আমি 2003 চনৰ পৰাই আহি বাট চালোঁ কিবা এটা হ'ব নেকি। আমাৰ মানে BTR বা BTC আজিৰ দিনত BTR আগৰ BTC আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, চন্দ্ৰমা ডাঙৰীয়া, প্ৰমীলা ৰাণী বাইদেউ ডাঙৰীয়ানী, তেখেতসকলৰ লগত আমি যোগাযোগ ৰাখিছিলোঁ, কথা পাতিছিলোঁ যে BTC বাহিৰত বড়োসকলৰ কাৰণে কিবা এটা কৰিব পৰা যায় নেকি। কিন্তু বাস্তৱত এইবোৰ মানে হোৱা নাছিল। এইকাৰণে আমাৰ মাজত বাৰে আলাপ আলোচনাৰ পিছত যোৱা 2014 চনৰ 17 আৰু 18 জুলাই ধেমাজি জিলাৰ অন্তৰ্গত চিমেণ্ট চাপৰি চান্দাৰী নগৰত সংযুক্ত বড়ো গণমঞ্চ আমি গঠন কৰিছিলোঁ। তাৰ পৰা আমি সংগ্ৰাম আৰম্ভ কৰিছিলোঁ 2014 চনত। আজিৰ দিনত আমি BTC বাহিৰত যি বড়ো কছাৰী কল্যাণ স্বাস্থ্যসাথীৰ পৰিকল্পনা আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মন্ত্ৰৰ আগত আপোনালোকৰ বা আমাৰ ৰাইজ বিভিন্ন অসমৰ ইনষ্টিটিউট হৈ থকা জিলা
22খন জিলাত টকা বড়োসকলৰ ইয়াৰ অৰিহণা আছে। সেইকাৰণে প্ৰথমত যি কৰ্মচাৰী কল্যাণ পৰিষদ আমি পাবলৈ সক্ষম হৈছোঁ, আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল আমি বহুত চেষ্টা কৰাৰ পিছত আজি বৰপথাৰ কল্যাণ স্বাস্থ্যসাথী আমি পাবলৈ সক্ষম হৈছোঁ। যদিও চৰকাৰে যিবোৰ আঁচনি বা আমাক সমৰ্থা দিছে, এই সমৰ্থা আমি সেইটোকে ক'বলৈ বিচাৰিম। আমাৰ আশা আকাংক্ষা বড়োলেণ্ডত বাহিৰত থকা বড়োসকলৰ যিবোৰ আশা আকাংক্ষা বা আমাৰ উন্নয়নৰ যিবোৰ কাম কাজ কৰিবলৈ হ'লে আমি অলপ ধৈৰ্য ধৰিব লাগিব। কাৰণ যোৱা 2 বছৰ ক'ব লাগিব আমি কৰোনা ভাইৰাছ, আজি COVID-19 যাক কোৱা হৈছে, সমগ্ৰ বিশ্বক কঁপিয়াই তুলিছে। আমিও ইয়াৰ পৰা হাৰি যোৱা নাছিল। লকডাউন হৈছিল, বেপাৰ বিজনেছ নচলিছিল, নাই কোনো উদ্যোগ প্ৰতিষ্ঠান এবাৰ চলাব পৰা নাই। সেইকাৰণে বিশ্ব অৰ্থনীতিক আজিৰ দিনত আমি ক'ব লাগিব জুৰুলা নহয় পৰিছে। আৰু যদি বিশ্ব অৰ্থনৈতিক অৱস্থাই যদি জুৰুলা হয়, আমাৰ ৰাষ্ট্ৰীয় অৰ্থনৈতিক অৱস্থা জুৰুলা হয়। আৰু যদি ৰাষ্ট্ৰীয় অৰ্থনৈতিক অৱস্থা জুৰুলা হয়, তেতিয়া আমাৰ অসম ৰাজ্যৰ অৱস্থাও ঠিক তেনেধৰণে জুৰুলা হ'বলগীয়া হৈছে। সেইকাৰণে আমি বৰ সময় অনুযায়ী যিবোৰ কাম কৰিবলৈ আগবাঢ়িব পাৰিব লাগিছে, এইটো আজিলৈকে হোৱা নাই। মই বেছি কথা আপোনালোকৰ আগত ক'বলৈ বিচৰা নাই। আমাৰ সংযুক্ত গৌৰৱ মঞ্চৰ সভাপতি ডাঙৰীয়া আছে, মিহিৰগৌনং বসুমতাৰী ডাঙৰীয়া আছে, অধ্যক্ষ আমাৰ কাউন্সিলৰ গাম্বাৰু ডাঙৰীয়া আছে। বৰপেটা, নলবাৰী, দৰং, শোণিতপুৰ, বিশ্বনাথ জিলা এই দুখন সদ্যহতে আমাৰ কাউন্সিলৰ নাথাকে, আহিব পিছত। ইয়াৰ পিছত লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট, নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং নোসোমাই। এতিয়া তেখেতসকল 6 চিটৰ প্ৰভিজনত আছে, কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্ট। ইয়াৰ পিছত গুৱাহাটী মেট্ৰ, কামৰূপ মেট্ৰ, কামৰূপ ৰুৰেল আপোনালোকৰ এই ডিষ্ট্ৰিক্ট আৰু গোৱালপাৰা জিলা। আৰু ইয়াৰ বাদেও বৰাক ভেলী 3খন ডিষ্ট্ৰিক্ট, হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছাৰ। এই ডিষ্ট্ৰিক্টতো আমাৰ বড়ো কছাৰীসকলৰ মূল্য গ্ৰুপ আৰু ৰিয়াং কমিউনিটি, তেখেতসকল প্ৰায় 50,000ৰ ওচৰত জনসংখ্যা আছে। তেখেতসকলক লৈ এই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন হৈছে। আমাৰ যিখিনি আইন, বড়ো কছাৰী আইনৰ সন্নিৱিষ্ট আছে। যি গাঁৱত বড়ো কছাৰী জনজাতিসকল বসবাস কৰিব, এই গাঁওসমূহকে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত হ'ব। সেইটোৱে আমাৰ সীমা 22খন জিলাৰ ভিতৰত। এতিয়া আকৌ নতুন জিলা হিচাপে চিহ্নিত হৈছে বৰপেটাত এখন আৰু দুভাগ আৰু এটা নতুন ডিষ্ট্ৰিক্ট সৃষ্টি হৈছে জিলা, সেইটো হৈছে বজালী। এই বজালী জিলাখনো এতিয়া চৰকাৰীভাৱে অসম চৰকাৰে ঘোষণা কৰিছে। আৰু ইয়াৰ যিখিনি কৰিবলগীয়া কাম, কাৰ্যালয় যিখিনি কৰিবলগীয়া কাম সম্পূৰ্ণ কৰি উঠিছে। তো এই কাউন্সিলৰ ভিতৰত আমাৰ প্ৰথম পৰ্যায়ত আমি 10 লাখতকৈ অধিক জনসংখ্যাক লৈ পেলাই আমি ডিমাণ্ড কৰিছিলোঁ। এতিয়া সদ্যহতে শোণিতপুৰ, বিশ্বনাথ আৰু কাৰ্বি আংলং এই জিলা 3খনক বাদ দি পেলাই প্ৰায় আমাৰ বাকী থাকিব 7.5 লাখ বড়ো কছাৰী জনসংখ্যা। আৰু এই 7.5 লাখ বড়ো জনগোষ্ঠীৰ ভিতৰত
অকল বড়ো কছাৰীসকলেহে অন্তৰ্ভুক্ত হ'ব, বাকী জনগোষ্ঠী অন্তৰ্ভুক্ত নহয়। সেইটো এটা আমাৰ সংবিধানত বা আইনত নিৰ্দিষ্ট আছে। এই কাউন্সিলৰ আমাৰ মুখ্য কাৰ্যবাহী অধ্যক্ষই ক'লে ৩৬টা সমষ্টি আছে, আৰু 4টা মুঠ 40টা এইটো। আৰু এই কাউন্সিলৰ আমাৰ সৰ্বমুঠ 34টা ডিপাৰ্টমেণ্ট আৰু পাৱাৰ আছে। এই পাৱাৰৰ ভিতৰত আমাক যিখিনি কৰিবলৈ দায়িত্ব হৈছে কৰিব। আৰু এই কাউন্সিলত যোৱা 17 ফেব্ৰুৱাৰী যি কাউন্সিল অসম চৰকাৰৰ অধিসূচনাৰ যোগেদি গঠন হ'ল, 24 তাৰিখে আমাৰ শপত গ্ৰহণ কাৰ্যসূচী সমাপন হৈছে। আৰু সেই তাৰিখৰ পৰা BTC বাহিৰত থকা বড়ো কছাৰীসকলৰ কাৰণে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এখন চৰকাৰ গঠন হ'ল। এই চৰকাৰৰ বা আমাৰ চৰকাৰৰ যিখিনি বাজেট, সেই বাজেটৰ কথাও তেখেতে কৈছে, যিখিনি কৰিবলগীয়া সেইখিনি মই আৰু নকওঁ। 2022 আৰু 23 যি ফাইনেন্সিয়েল দ্বিতীয় বৰ্ষ, সেই দ্বিতীয় বৰ্ষটো আমি উন্নয়নমূলকৰ কাৰণে আমি কিছুমান আঁচনি ধৰিম। আৰু তেখেতে উল্লেখ কৰিছে যে বছৰি যিখিনি কাম কৰিবলগীয়া উন্নয়নমূলকৰ কাম, সেই তালিকা প্ৰস্তুত কৰি আমি অসম চৰকাৰক জমা দিবৰ কাৰণে আমি হাতত লৈছোঁ আৰু তেখেতে গৈছে। সেই কথা বড়ো কছাৰী কাউন্সিলৰ আমাৰ বহুত কৰিবলগীয়া কাম আছে। প্ৰথমতে আমাৰ নিজৰ ভাষা, কলা, সংস্কৃতি, সাহিত্য সেইখিনি আমি কৰিব লাগিব। ৰাস্তা ঘাট, খোৱা পানী যোগান, শিক্ষানুষ্ঠান, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, ধৰ্মীয় অনুষ্ঠান বিভিন্ন দিশত আমি কাম কৰিব লাগিব। আৰু সেই কাউন্সিলৰ যোগেদি আমি লাহে লাহে আমি কৰি যাম, আৰু সেইটো আমাৰ আশাবাদী যে আমি এইটো কৰিব পাৰিম। সেইখিনি কথা মই আপোনালোকক এটা মেছেজ হিচাপে দিছোঁ। এতিয়া বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল মই এটা ডিপাৰ্টমেণ্ট হিচাপে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট, পঞ্চায়ত আৰু গাঁও উন্নয়ন এই বিভাগ আছে, আৰু ফৰেষ্ট এই ডিপাৰ্টমেণ্ট মোৰ দুটা আছে। আৰু এই ডিপাৰ্টমেণ্ট যোগেদি মোৰ কাউন্সিলৰ যিখিনি পাৱাৰ সেইখিনি কৰি আছোঁ। মই আপোনালোক ক'বলৈ পাই সুখী হওঁ যে যি ফিল্ডত আপোনালোকে বা আমি আজি সভাখন অনুষ্ঠিত হৈছে, মুকলি সভাখন, ইয়াৰ বাওঁ হাতে যিটো স্ক্ৰীন কৰা আছে, তাত যোৱা 20 নৱেম্বৰত কমিউনিটি হল সমূহীয়া গৃহ নিৰ্মাণৰ কাৰণে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে মই 5 লাখ টকা অনুদান আপোনালোকলৈ আগবঢ়াইছোঁ। নিশ্চয় আপোনালোকে গম পাব, চৰকাৰে ফাণ্ড ৰিলিজ কৰা নাই, 2 দিনৰ ভিতৰতে ৰিলিজ কৰিব। যিখিনি গৃহ নিৰ্মাণ সেইখিনি আৰম্ভ কৰিবলৈ পাব। ইয়াৰ লগতে চাব কামৰূপ জিলা কমিটি, দুলাৰে বৰপৰচা আপাত, নিশিপুৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদত বাউণ্ডাৰী ৱাল, সেইটো 5 লাখ টকা আমাৰ পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা আমাৰ আপোনালোকৰ এই জিলাৰ 10ৰ বড়ো কাৰ্যবাহী সদস্যৰ যোগেদি এইটো সমাপন হৈছে। সেই গতিকে আমাৰ পৰৱৰ্তী সময়ত আমি আশা কৰিব পাৰোঁ, অসম চৰকাৰে আমাক যদি যথেষ্ট পৰিমাণে তথা আমি বিচৰা মতে যদি আমাক ভাগ দিয়ে, তেতিয়াহ'লে আমি লাহে লাহেকৈ আমাৰ সমস্যা সমাধান কৰিব পাৰিম। সেইখিনি আমাৰ এটা আশা। যিয়ে নহওক, সেইখিনি আপোনালোকক মই মেছেজ দিলোঁ। ইয়াৰ বাহিৰেও
বড়কছাৰী অৰুণাচল অটোনমাস কাউন্সিলৰ ভিতৰত যিখিনি আমাৰ জনসংখ্যা জনজাতি বা বড়কছাৰীসকল আছে, এই বড়কছাৰীসকলৰ কাৰণ বা বড়কছাৰীসকল নিৰাপদ নহয়, বিশেষকৈ মাটিৰ আক্ৰান্ত। বড়কছাৰীসকল অসমৰ ভূমিপুত্ৰ বুলি কয়, কিন্তু আমাৰ বড়কছাৰীসকলৰ নামত প্ৰায় 90% 90% আমাৰ পৰিয়ালসকলৰ নামত মাটি পট্টা বা মাটিৰ কাগজ নাই। সেইটো এটা ডাঙৰ আৰু দুৰ্ভাগ্যজনক। এটাই কাৰণ যে আমাৰ বড়ো জনজাতিসকল আৰ্থিকভাৱে দুৰ্বল, বিভিন্ন দিশত বিভিন্ন সমস্যাত পৰি আমি অনাই বনাই ঘূৰি ফুৰিব লগা হ'ল, বনৰ আশ্ৰয় ল'ব লগা হ'ল, ৰেজিমেণ্টৰ আশ্ৰয় ল'ব লগা হ'ল, চৰকাৰী মাটিৰ আশ্ৰয় ল'ব লগা হ'ল। সেই গতিকে আমাৰ বড়কছাৰী অটোনমাস কাউন্সিলৰ বা অসম চৰকাৰৰ এটা সিদ্ধান্ত, যিসকল জনজাতিসকলে মাটি পোৱা নাই, মাটি স্থায়ী সমাধানৰ কাৰণে এটা কেন্দ্ৰীয় চৰকাৰৰ যিটো আইন, সেই আইনৰ যোগেদি আমি কাৰ্য সমাপন কৰিবৰ কাৰণে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশমৰ্মে কাম কৰিছোঁ।